হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে। তো মই বিনয় সুশীলা দাসৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি যিহেতু ছানডে আৰু আজি ছানডে যিহেতু আজি কেইটা বজাত উঠিছোঁ, 8:30 বজাত উঠিছোঁ। উঠি মেলি অলপ ব্লাউজটো হুক বাকী আছিলে, সেইটো লগালোঁ আৰু এতিয়া মই দিবলৈ যাওঁ, কি পইচা কেইটকা পাবলৈ আছে, সেইটো কাৰণে ভাবিলোঁ কাপোৰখিনিও লৈ যাওঁ। আৰু খাই বৈ আজৰি হ'লোঁ আৰু গা পা ধুই, আৰু ঠাণ্ডা লাগিছে, সেইটো কাৰণে চুৱেটাৰটো এনেই পিন্ধি লৈছোঁ। কাৰণ গৰম লাগিলেও আপত্তি নাই, ঠাণ্ডা নালাগিলেই হৈছে। আৰু এতিয়া যিহে বেমাৰ ওলাইছে, আৰু হাজবেণ্ডে ভিতৰত আছে আৰু মই এতিয়া ওলাই যাওঁ। আহি পালোহি ভণ্টিহঁতৰ ঘৰত। আৰু এইফালে দুটা শাৰী চিলাবলৈ দিছিলে, সূতি শাৰী হয়। তো মই এইটো আনি দিলোঁ আৰু দি থৈ যাওঁ। আৰু এতিয়া মই আৰু বাকীকেইটা আছে, সেইটো দিবলৈ যাওঁ। আৰু পইচা কেইটকাও পাবলৈ আছিলে, সেইটো এতিয়া ওলাই যাম ভণ্টিহঁতৰ ঘৰৰ পৰা। আৰু এইফালে আমাৰ জয়দীপ ভাইটি, হাই কৈ দিয়া, হাই কৈ দিয়া। বহুতেই কথা পাতে, বহুত স্মাৰ্ট আছে ল'ৰাটো দেই, হয় নাই? আৰু এইটো মুখত কি লগাই লৈছা? আমাৰ ল'ৰাটোতকৈ সৰু হয়, 6-7 মানৰ সৰু হয়, কিন্তু ইমানেই ধুনীয়াকৈ কথা পাতে, হয় নাই? প্ৰত্যেকটো কথা বুজি পায়, হয় নাই? আমাৰ ল'ৰাটোৰ কথা ক'বই নাজানে ন, এতিয়ালৈকে শিকাই নাই আমাৰ ল'ৰাটোৰ কথা ক'বলৈ। আৰু ইমান ধুনীয়াকৈ কথা পাতে ন। আমি এতিয়া ক'ত যাম? লাইন ফালে যাম ন, ব'লা। তুমি যাবা? তো আমি এতিয়া যাম লাইন ফালে, সি ঘৰলৈ। আৰু এইফালে আমাৰ ল'ৰাটোৱে মোবাইল চাই আছে। এইফালে আমাৰ ল'ৰাটো বিচনাত শুই শুই, কি কৰিছা তুমি? মোবাইল চাই আছা? কি চাইছা? আৰু এইফালে আপেল আঙুৰ লৈ লৈছে আৰু খাই খাই মোবাইল চাই আছে। অ' দেহা ইমান আৰাম ন, এনেকৈ হ'ব লাগে, হয় নাই? লগতে ময়ো খাই লৈছোঁ। এতিয়া মই চিলাম কাপোৰ। এনেকুৱা টোপনি ধৰিছে আৰু কি ক'ব। আৰু ঠাণ্ডা বতৰ আজি, যিহেতু গোটেই দিনটো বৰষুণ দি আছে আৰু একেবাৰে ডাৱৰীয়া, এনেকুৱা লাগিছে বৰষুণে দি আছে। এতিয়া অলপ কমিছে। তো মোক বহুত বেয়া টোপনি ধৰিছে। তো মই অলপ সময় ৰেষ্ট লৈ ল'ম, তাৰপিছতে চিলাম আকৌ, কাৰণ দেহাটো চাব লাগিব ন। অকল পইচাটো চালেও নহয়, অলপ দেহাটো চাব লাগে। তো অলপ সময় ৰেষ্ট লৈ ল'ম, তাৰপিছতে অলপ ফ্ৰেছ লাগিব, তেতিয়া মই আকৌ চিলাম, কাৰণ ৰাতিটোও চিলাবলৈ আছে। তো মই এতিয়া অলপ সময় শুই ল'ম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। আমাৰ ল'ৰাটোতো শুইয়ে আছে। গাইজ, মই উঠিলোঁ আৰু এইফালে হাজবেণ্ডে ক'ৰবালৈ গৈছিলে, আহি বহি আছে। ল'ৰাটো শুয়ে আছে, এতিয়ালৈকে উঠা নাই। আৰু এইফালে বতৰ দেখি পাইছে, আন্ধাৰে হ'বলৈ হ'ল। আৰু কিহৰ কোলা দাঁতটো দেখুৱাই দিছ ই কৰি, হে? কেপি খাই খাই দাঁতৰ অৱস্থাই নাই, মাল খাই খাই ফেচটোৰ একো অৱস্থাই নাই, ই কৰি দেখাই দিবলৈ আহিছে। লাজ লগা নাই, লাজ লগা নাই। কথাই নাপাতিবি মোৰ লগত, মতলবে নাই মোৰ, কাৰো লগত মোৰ মতলব। সেইটো কাৰণে ন ন কৰি কৰি মাতি থাকক। তো গাইজ, মই এতিয়া চিলাম কাপোৰ। এইফালে আমাৰ ল'ৰাটো শুই উঠিলে। অ' চুলিখিনি থিয় হৈ গ'ল যে পাপা, চুলিখিনি থিয় হৈ গ'ল। উঠা, আন্ধাৰে হ'বলৈ হ'ল। তো গাইজ, হাজবেণ্ডে লৈ আহিছে এইটো বন কেক। নাজানো, এইটো প্ৰথম দেখিছোঁ মই দেই, এইবিলাক নাখাওঁৱে যে। হাজবেণ্ডে লৈ আহিছে আৰু এতিয়া বনাই মেলি খাম। আৰু এইফালে মাংস এইফালে বনাব যে, এইফালে তিয়াই মেলি থৈছে, যাতে ধুনীয়াকৈ কিবা থাকিলে ওলাই যাব, লেতেৰাখিনি গৰম পানীত তিয়াই থৈছে। আৰু এইফালে কেৰাহী পাতি দিছে, এতিয়া বনাব। কেনেকৈ বনাব, কি বনাব নাজানো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। দেখুওৱা, চাওঁ। আৰু এইফালে আমাৰ ল'ৰাটো বহি খাবলৈ লৈছে। আৰু এইফালে হাজবেণ্ডে বনাইছে মাংস। কেৰাহীটো গৰম হৈ গ'ল, তেল অলপ দিলে, তাৰপিছতে এইখিনি আদা নহৰু পেষ্ট, তাৰপিছতে পিঁয়াজ দিলে, জলকীয়া নাই দিয়া এতিয়ালৈকে। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব। আৰু এইখিনি তেজপাত দিলে, আৰু নিমখ দিয়াই নাই, অলপ নিমখ সোৱাদ অনুযায়ী। হালধি ধুনীয়াকৈ মিক্স কৰি লৈ, এয়া ধনিয়া পাউডাৰ, আৰু এইফালে মিট মছলা,
আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব দেখি পাইছে হালকা ব্ৰাউন কালাৰ আহি গ'ল হ'লে মাংসখিনি ধুই মেলি থ'লে আৰু এই মাংসখিনি কেৰাহীৰ সৈতে দি দিব আৰু ধুনীয়াকৈ মিক্স কৰি ল'ব ফাইনেলি আমাৰ এইটো মাংস ৰেডি হৈ গ'ল আৰু এইফালে পাতি লৈছোঁ ভাত